guys, welcome and welcome back to my YouTube channel Ankita Slifestyle. আজি নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেন্ট শেয়াৰ কৰিব। আৰু ভিডিঅ' মানে বেলেগ বিশেষ একো নাই। আজি ডেইলি ব্লগৰ ওপৰত এটা ভিডিঅ' বনাম, ডেইলি লাইফষ্টাইলৰ ওপৰত কেনেকৈ দিনটো কটাও, কি কৰোঁ আপোনালোকক সৰুকৈ চবটো দেখাব নোৱাৰি, সৰুকৈ অকণমান ভিডিঅ' বনাই দেখাম। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আপোনালোকক মই এটা চিম্পল মেকআপ লুক দেখাই আছোঁ। এয়া মই লৈছোঁ এল'ভেৰা জেল। প্ৰথমতে মই এল'ভেৰা জেলটো লগাই লৈছোঁ। তাৰপিছত মইশ্চাৰাইজাৰ হিচাপে মই বেবী ক্ৰীম ইউজ কৰিছোঁ। তাৰপিছত মই চিচি ক্ৰীম লগাইছোঁ। ইয়াতে ডট কৰি চিচি ক্ৰীম লগাই লৈছোঁ। তাৰপিছত যিখিনি চিচি ক্ৰীম আছিলে সেইখিনি মই ব্লেণ্ডাৰেৰে টেপ কৰি কিনে এইখিনি গোটেই ব্লেণ্ড কৰি লৈছোঁ। এয়া ব্লেণ্ড কৰা হৈ গ'ল মোৰ। তাৰপাছত মেকআপখিনি সম্পূৰ্ণ কৰিবৰ বাবে বহিবৰ কাৰণে মই অলপ ইয়াতে পঞ্চ পাউডাৰ ইউজ কৰিছোঁ আৰু মই এইটো মেকআপ কিট ইউজ কৰিছোঁ। মেকআপ কিট আইশ্বেডো কৰিছোঁ। তাৰপিছত আইশ্বেডোৰ পিছত মই আইলাইনাৰ লগাইছোঁ। আইলাইনাৰ লগোৱাৰ পিছত মই ওপৰত অলপমান এয়া আইশ্বেডো লগাইছোঁ। মেকআপ সম্পূৰ্ণ হ'ল এয়া মেকআপটো কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যিসকলে ভাল পাইছে। এয়া মোৰ ফাইনেল লুকটো। চিম্পল হয়, বেছি সময় নালাগে, পটককৈ হৈ যায়। ক'ৰবাত যাবলৈ ওলালে এনেকৈ ওলাব পাৰি। এই গলিমুখত আনিলে কিমান দোকান হে, কোনখান যাওঁ কোনখান নাযাওঁ লাগে। আজি দোকান চব বন্ধ। শান্তি পৰিৱেশ আজি, একো দোকান পোহাৰ নাই, চব বন্ধ। কণী চনি চব আনে দেখোন, চব ঘৰত হোৱা বস্তু নে কি? আটা অমিতা চব আছে। এইকেইখন গামচা ভাল লাগছে আকৌ, কৰম চৰম গাঠা। এই গোট সোমাব আহিছে যি বুৱে যি সেই কিজনী কিমান ধৰণৰ আছে চাচোন। সেই খাওঁ চাহ হ'ব। কষ্ট আছে দে ন, টিপত নাই দেখোন। এই সৰু সৰু বাজিবিলাক আছে ধুনীয়া, টিপত নাই, দেখা নাই। বজাৰ ঘূৰি ভাগৰ লাগিছে, চাহটো খাই লওঁ ৰ'ব। হস্পিটেলত আহিছিলোঁ, হস্পিটেলত দেখাই মেলি এতিয়া আমি ঘৰত যাম। মহিলা বজাৰখন দেখুৱালোঁ, একো কিনা নাই, হ'লেও আমি চালোঁ, দেখুৱালোঁ। কেতিয়াবা আহিলে দেখাম বাৰু ভালকৈ। আজি অলপ মানে দেখালোঁ কাৰণ ঘৰতো যাব লগা হৈ আছে। কইনাক আজি অনা নাই আমি, সেইটো কাৰণে। আৰু এইফালে আছে আমাৰ খুৰী। তাৰপিছত এতিয়া আমি ঘৰত যাবৰ কাৰণে গাড়ীত বহি আছোঁ, অলপ টাইম ৰখিব লাগিব, তাৰপিছত ঘৰত যাম, তাৰপিছত লগ পাই আছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই যায়। হস্পিটেলৰ পৰা আহি বহুত ভাগৰ লাগিল, সেইটো
কাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল। এতিয়া ভিডিঅ' বনাইছোঁ, মাইনাক খুৱাই লৈ আজৰি হৈ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নাজানো কেতিয়া এণ্ড কৰিব পাৰোঁ। লাহে লাহে সন্ধিয়া হৈ আহিল, সেইটো কাৰণে ঠাণ্ডাও লাগিল, সেইটো কাৰণে আমি মাইনাকো চুৱেটাৰ পিন্ধাই দিছোঁ, বহুত ঠাণ্ডা যিহেতু। আৰু মই পিন্ধি লৈছোঁ। আৰু ইফালে আমাৰ মাইনা খাই গৈ দিয়া। আৰু তাইক এতিয়া ক্ৰীম চিম সানি দিম, যিহেতু ঠাণ্ডাৰ দিনত ল'ৰা ছোৱালীবিলাকৰ গাবিলাক ফাটে, সেইটো কাৰণে মুখখন ধুৱায়ে ক্ৰীমৰ বেবী ক্ৰীম যিটো আছে সিহঁতৰ সেইটো সানি দিব লাগে। সেয়াই আৰু বাকী মই মৰি যাম মই। তেল সনাৰ পিছত আমাৰ মাইনাৰ চুলিখিনি কেনেকুৱা হয়? এনেকুৱা হয়। এতিয়া মোৰটো চুলিখিনি শুনিয়াব লাগিব, হয়নে ধুন? হাই হাই হাইটো ক'ব জনা হৈছে। হাই কিয় দম দি থাকা ধুন? কাক দম দিছা? কাক? চুলিখিনি দীঘল হৈছে, ৰাখি দিলে ভাল হ'বনে কাটিলে ভাল হ'ব জনাবচোন আপোনালোকে। আৰু কাণটো তাৰ ফুটোৱা নাই, কাণ ফুটালে নিশ্চয় ভিডিঅ' এটা বনাম ভাবি আছোঁ, কিন্তু কাণটো ফুটাব লাগিব সৰস্বতী পূজা মানলৈকে। চাওঁ বাবা অ' কোনটো কোনটোৱে কোনটোৱে শুনা? লাজ লাগছি নেকি? লাজ লাগছি? চুমা এটা দি সেনেকৈ চাচোন। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ, ভিডিঅ'টো এইখিনিতে শেষ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মাইনাৰ বদমাচিবিলাক যদি চাই থাকিব বিচাৰে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, দেখাই থাকিম।